যুৱ প্ৰজন্মৰ স্বাৰ্থত জুবিন গাৰ্গক ভাৰত চৰকাৰে আপোনাৰ পদ্মশ্ৰী বঁটা দিব লাগে। জুবিন গাৰ্গ অসমৰ সম্পদ হয়। 24 ঘণ্টাৰ পিছত জুবিন গাৰ্গৰ গান নুশুনাকৈ কোনোবা থাকিব পাৰে নেকি? জুবিন গাৰ্গ ডাঙৰীয়াক যাতে ভাৰত চৰকাৰে পদ্মশ্ৰী দিয়ে আমি দাবী জনাইছোঁ। চাওক, এটা আমি দাবী জনাইছোঁ যে অসমৰ জনপ্ৰিয় সংগীত শিল্পী তথা যুৱ প্ৰজন্মৰ স্বাৰ্থত জুবিন গাৰ্গক ভাৰত চৰকাৰে আপোনাৰ পদ্মশ্ৰী বঁটা দিব লাগে। আজি চাওক, আপোনাৰ অৰিজিত সিঙক কিন্তু আপোনাৰ পদ্মশ্ৰী এৱাৰ্ড দিছে। আজি জুবিন গাৰ্গ অসমৰ সম্পদ হয়। আজি কোনো এজন ব্যক্তিয়ে কোনোবাই ক'ব পাৰিব নে অসমৰ প্ৰতিজন ব্যক্তিয়ে ৰাতিপুৱাৰ পৰা গধূলিলৈকে 24 ঘণ্টাৰ পিছত জুবিন গাৰ্গৰ গান নুশুনাকৈ কোনোবা থাকিব পাৰে নি? জীয়াই থাকোঁতেই যদি আজি জুবিন গাৰ্গৰ লেখীয়া এজন সম্পদ পাইছোঁ আমি অসমবাসীয়ে আজি আমি কিমান আচলতে গৌৰৱ কৰিব লাগে। সেয়েহে জুবিন গাৰ্গ ডাঙৰীয়াক যাতে ভাৰত চৰকাৰে পদ্মশ্ৰী দিয়ে আমি দাবী জনাইছোঁ। চাওক, জীয়াই থাকোঁতেই মানুহক সন্মান দিব লাগে। আজি ৰাজীৱ শদিয়া ডাঙৰীয়াই আপোনাৰ তেখেতে বহু গীত গালে, তেখেতে জাতীয়তাবাদৰ ক্ষেত্ৰত বহুত গীত গালে, কিন্তু তেখেতে যিটো সন্মান জীয়াই থাকোঁতে পাব লাগিছিলে সেই সন্মানটো কিন্তু ৰাজীৱ শদিয়া ডাঙৰীয়াই নাপালে। মৃত্যুৰ পিছতহে অসমবাসী ৰাইজৰ আজি জাগ্ৰত হ'ল যে ৰাজীৱ শদিয়াই দেশ মাটি জাতিৰ কাৰণে গান গাইছিলে। তেখেতেতো জীৱিত থাকোঁতেও বহুত গান গাইছিলে, কিন্তু তেখেতক সেই সন্মান দিয়া নহ'ল। যিটো হৈ গ'ল নিয়তিৰ কথা। কিন্তু আজি জুবিন গাৰ্গ জীয়াই থাকোঁতেই জুবিন গাৰ্গ যি আমাৰ সকলো যুৱ প্ৰজন্মৰ যি হাৰ্থ হিয়াৰ আমঠু, আজি চাওক আপোনাৰ সৰু বাচ্চাৰ পৰা ধৰি বয়সস্থ বুঢ়া ককা আইতালৈকে সকলোৰে মৰমৰ জুবিন গাৰ্গৰ কণ্ঠ নুঠিলে মানুহৰ দিন পাৰ নহয়। তো তেনেকুৱা এজন ছিংগাৰ পাতে প্ৰায় 40,000তকৈ অধিক যিজন জুবিন গাৰ্গে আপোনাৰ অসমীয়া গান গালে, তো তেখেতক অতি শীঘ্ৰে যাতে পদ্মশ্ৰী বঁটা দিয়া ঘোষণা কৰি আমি ভাৰত চৰকাৰক অনুৰোধ